নমস্কাৰ বন্ধুসকল, মই ৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ বিফৰগঞ্জ চ্যানেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে কৃষ্ণকান্ত আন্দোলনৰ দ্বিতীয় বৰ্ষৰ DLED কৰি আছে। বন্ধুসকল, যিহেতু আমি ইতিমধ্যে DLEDৰ এছাইনমেণ্টত কি লিখিব লাগিব ভিডিঅ'টো অলৰেডি বনাই দিছোঁ, তো আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো ওপৰৰ আই বাটনৰ পৰা চাই ল'ব পাৰে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি পেপাৰ 17B ছ'চিয়েল সায়েন্সৰ আপোনালোকে কি লিখিব লাগিব বা এনচাৰবিলাক কি হ'ব, এই এনচাৰৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম। তো আপোনালোকে আজিৰ এই ভিডিঅ'টো একদম শেষলৈকে চাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মই অসমীয়াত বনাইছোঁ, যিহেতু মোৰ বহুতো ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছে যে অসমীয়াত বনাওঁ, সেইবাবে মই আজিৰ ভিডিঅ'টো অসমীয়াত বনাইছোঁ। ইয়াতকৈ মোৰ বুবু শইকীয়াৰ কমেণ্টটো বেছি ভাল লাগিছে যে ইংলিছ মিডিয়ামততো চবেই দিয়ে এভেইলেবল আছে, বাট SMS মিডিয়ামৰে হেল্প কৰিব লাগে আপোনালোকে। নেটত চালে ইংলিছ মিডিয়ামৰ চব নোটছে পায়, বাট SMS মিডিয়ামৰে একো নাপায়। তো সেইবাবে মই আজিৰ ভিডিঅ'টো অসমীয়াত বনাইছোঁ। যদি আপোনালোকে নেক্সট ভিডিঅ'টো অসমীয়াত লাগে তেনেহ'লে এই ভিডিঅ'ত মোৰ কমেও 200 লাইকছ দিব, তাৰপিছতে মই নেক্সট ভিডিঅ'টো অসমীয়াত বনাম। তো বন্ধুসকল, আপোনালোকে নাম্বাৰ 1ৰ পৰা চিৰিয়েলি লিখি যাই থাকিব। পূৰা নাম্বাৰ 1ৰ পৰা নাম্বাৰ 2 নাম্বাৰ 3 তিনিটা কুৱেশ্যনৰ এনচাৰ ইয়াতে দিয়া আছে, আপোনালোকে চাই থাকিব। আৰু কিবা বুজি নাপালে আমাক কমেণ্টত লিখি জনাব কি বুজি পোৱা নাই, মই ইয়াৰ এনচাৰটো দিব বিচাৰিম। আৰু আপোনালোকে এই ভিডিঅ'ৰ পিডিএফটো ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। গেট লিংকত ক্লিক কৰাৰ লগে লগে অট'মেটিক আপোনালোকৰ মোবাইল বা কম্পিউটাৰ বা লেপটপত ছেভ হৈ যাব।